আজিৰে পৰা সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ওদালগুৰিৰ ডিমাকুছিৰ শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰটো আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমাকুছিৰ পৰীক্ষা কেন্দ্ৰৰ পৰা সৰ্বমুঠ 852 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে। ইয়াৰে 369 গৰাকী ছাত্ৰ আৰু 483 গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছে। ৰাতিপুৱাৰে পৰা পৰীক্ষা কেন্দ্ৰত শিক্ষাৰ্থী আৰু অভিভাৱকসকলে ভিৰ কৰিছেহি। পৰীক্ষাৰ্থীসকলক তন্ন তন্নকৈ তালাচী কৰি শান্তি শৃংখলা বজাই ৰাখি আৰম্ভ হৈছে পৰীক্ষা। পৰীক্ষা কেন্দ্ৰত যাতে বিশৃংখলতাৰ সৃষ্টি নহয় তাৰ বাবে তীব্ৰ নজৰ ৰাখিছে ডিমাকুছী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহানন্দ ভূঞাই। পৰীক্ষাৰ্থীসকলক বিভিন্ন দল সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিবলৈ ওলাই আহিছে পৰীক্ষা কেন্দ্ৰলৈ। ডিমাকুছিৰ পৰা ইন্দ্ৰজিৎ মণ্ডলৰ ৰিপৰ্ট JNKD নিউজ। ছাত্ৰীৰ জীৱনৰ এটা উল্লেখযোগ্য পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা আজিৰ পৰা সমগ্ৰ অসমতে আৰম্ভণি হৈছে। এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীক আমি আছুৰ তৰফৰ পৰা আমি আন্তৰিক তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ওদালগুৰি জিলাস্থিত এয়া শেখৰ শংকৰদেৱ মিছন হায়াৰ ছেকেণ্ডেৰী স্কুলত এইবাৰ প্ৰায় 852 গৰাকী ছাত্ৰ ছাত্ৰী এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। সমূহ ছাত্ৰ ছাত্ৰীৰ যি জীৱনৰ এটা যিহেতু এই হাইস্কুল শিক্ষান্ত পৰীক্ষা এটা উল্লেখনীয় পৰীক্ষা, এই পৰীক্ষাই যাতে তেওঁলোকৰ আহিবলগীয়া দিন যিবোৰ শৈক্ষিক জীৱনত তেওঁলোকক প্ৰভাৱ পেলায়, ভালদৰে তেওঁলোক শৈক্ষিক জীৱনত আগবাঢ়ি যাব পাৰে, তাৰ বাবে আমি আছুৰ তৰফৰ পৰা পুনৰবাৰ তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে সমগ্ৰ অসমতে। ওদালগুৰি জিলাৰ ডিমাকুছী শেখৰ শংকৰদেৱ মিছন হায়াৰ ছেকেণ্ডেৰী স্কুলত 852 গৰাকী ছাত্ৰ ছাত্ৰীৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে তেখেতসকললৈ আকাশৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যাতে নিজৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হোৱাত তেখেতসকলে নিজৰ যি এটা বছৰে যি অধ্যয়ন কৰিছিল সেই অধ্যয়নৰ প্ৰশ্ন উত্তৰসমূহ ভালদৰে লিখি কিনে যাতে নিজৰ অঞ্চল তথা গাঁও তথা বিদ্যালয়খনৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় তাৰে কামনা কৰিছোঁ। সকলোলৈকে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা সকলো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকললৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। যাতে নিজৰ নিজৰ যি আশা আকাংক্ষা সেইসমূহ যাতে পূৰণ হয় তাৰে কামনা কৰিছোঁ। ধন্যবাদ। না তুমি অলপ আছে কোনোবা ঘৰৰ মানুহ আছে না? সেই বোৰ্ডটো দিয়া নাই। ভাই ভাই ভক্তে নাই দিলাক নাই ভক্তে নাই পাইছি পাইছি পাই পাইছ biasa boleh biasa.